বিহু মেন বতৰটো দেখিছে কেনেকুৱা हेलो फ्रेंड्स वेलकम बैक टू द अनिकेट्स ब्लॉग और इतना आम बिहू चाबले जा ओलाइसो रायडांगत तो बतৰৰ महिमा कि कम इमान धुनिया र'द दी आছিলে এতিয়া बतर डावरीया आम इतना लगा आनी 6 जाम यार लगरजने घर पर आहिसेगे इतना रखी आम इतना ओলাই जाम तो अपना बाकी देखाई बरखा पथारत भनीति रहे तई खाले बाई থাকিমে খালি দমৰালৈ পইচা দিব যাবানে ভনীতি ৰহে তই লাউনি উঠতে মিচিকিয়া হাগিলৈ আপোনালোকক কৈছিলোঁ এতিয়া বতৰটো বেয়া বুলি তো দেখিছে বৰষুণ তিতিপুৰি এনেকৈ আৰু ওলালৈ লৈ যায় যামেই আৰু তো পিছফালে এয়া নীল মৰাণ আহি আছে লগত মোৰ লগত আছে কল্প বাইক চলাই আছে তো বৰষুণ হ'লেও আমি যেনে তেনে ওলালোঁ আৰু এনেকৈ তো আগফালে আৰু দুজন আছে নয়ন আৰু গহীন আমি 5 জনে ওলালোঁ এতিয়া আৰু এজন অহা কথা আছিলে তো বৰষুণৰ কাৰণে অসুবিধা হ'ল বিহু চাবই লাগিব ন বৰষুণ যিমান বৰষুণ হ'লেও হে ফুল কুমলীয়া ঐ জান ফুলৰে কলিতি মন চেঙেলীয়া ঐ জান বুজাব নোৱাৰি তো ফাইনেলি আমি ৰাইদাং পালোহি বৰ বেছি দূৰ নাই আৰু পামগৈ আৰু আপোনালোক তাৰপিছত বিহু দেখাম চাই থাকক জানানে ৰগে তই ঐ জান তোমাতে বলিয়া তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া বিহু ভাগিলেই আমি এতিয়া পাইছোহি মৰমো আছুতীয়া সঁচাকৈ সুধিছো ভনীতি ৰগে তই যাবানে নোযোৱা জীৱন ভংগী হ'বলৈ ইয়াত পালোহি পাই কিনি এতিয়া দেখিছোঁ গোটেই বিহু খতমেই আৰু আমি বহুত দেৰিকৈ পালোহি বৰষুণে চব এদাই কৰি দিলে উপায় নাই গোটেইখিনি এনেকৈ ঠঙা লাগিলে দূৰৰ পৰাই চাই থাকিবলগীয়া হৈছে উপায় নাই এইকেইটি ল'ৰাকেইটি আনন্দকে বহি থাকিবলগীয়া হৈছে উপায় নাই কিবা কয় দে কল্প বিহু শেষেই হৈ গ'ল কি ক'ম চাবলৈ আহিছিলোঁ নহয়নে গোটেই বৰষুণ দি বৰবাদ দেৰিকৈ আহিবলগীয়া হ'ল সেইকাৰণে আজি বিহু চিহু নাপালোঁ এতিয়া তোমাৰ হেয়া কৰি আছে কালি বোলে বিয়া হৈ গ'ল ছোৱালীজনী হেয়া কৰিছে মানে কি হয় বিহুৰ মাজত ছোৱালী কোনোবা বিয়া হৈ গ'লে এনেকৈ মানে ভাৰ লৈ পেলাই আহিব লগা হয় তো গতিকে লৈ ভাৰ লৈ পেলাই এনেকৈ বহি আছে কাহিনী তেনেকুৱা মৰাণসকলৰ সমাজত মানে কি হয় যে বিহুৰ প্ৰথম আৰম্ভণিৰ দিনাৰ পৰা বা বিহুৰ শেষৰ দিনালৈকে ছোৱালী পলাই যাব নোৱাৰে বিহুৰ শেষত যেতিয়া বিহু উৰুৱাব আজি যিহেতু বিহু উৰাইছে আজিৰ দিনটোত ছোৱালী পলাব পাৰিব মানে মাজতে পলালেও এনেকুৱাকৈ ভাড়া আনিব লাগে কাৰণ বিহুখন মানে এৰি থৈ যোৱা নিচিনা হয় ন গাই থকাৰ মাজতে তো গতিকে লৈ এনেকৈ ভাড়া আনিব লগা হয় ভাৰখন লোৱাৰ পাছত এই বিহু নাচি থকা ছোৱালীখিনি আৰু ল'ৰাখিনি
এইটো নামঘৰত গৈ পেলাই বিহুখন উৰুৱাবগৈ এতিয়া তাতে উৰুৱাব নামঘৰতে উৰুৱাই এতিয়া কি হ'ল দৰাটো আৰু যি ছোৱালীজনী বিহু এৰি গৈছিলে তাহাঁতে এখন ভাৰ লৈ পেলাই ইয়াত সেৱা কৰি আছে এনেকৈয়ে ছোৱালীখনৰ ঘৰৰ মানুহো এনেকৈ কৰিব লাগে পায় ন তো এতিয়া সকলোবিলাকে এনেকৈ যাব গৈ পেলাই এফালেদি গৈ এনেকৈ আহি নামঘৰত এতিয়া বিহুখন উৰাই দিব এনেকৈ তো এইটোৱে আছিলে ৰাইডাঙৰ বিহু উৰুৱা তো এইফালে গোটেইকেইজনে এতিয়া চালোঁ ইয়াতে সকলোবিলাক তো এতিয়া আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰি দিম আৰু নয়নজিতে কিবা এষাৰ ক'ব কিবা এষাৰ কৈ দিয়ে এতিয়া আপোনালোকে খতম হ'লগৈ আৰু বিহু চিহু আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিঅ'টো দিয়ে আপোনালোকে গম পাব আজিলৈ ইমানতে এৰিছোঁ মানে বন্ধু সেইটোৱে আৰু বাই বাই কৈ দিয়ে সবেই বাই বাই নেক্সট ভিডিঅ' লগ পাম